নমস্কাৰ মই যেনেকৈ অল ইউ হেভ ইজ নাও চেপ্টাৰখনৰ ইণ্ট্ৰডিউচ কৰিলোঁ আপোনালোকক এতিয়া মই চেপ্টাৰ 1টো আপোনালোকৰ ওচৰত আগবঢ়াইছোঁ চেপ্টাৰ 1 কাম নকৰিলে কিবা নহয় কাম কৰক মানে আপুনি বিজনেছ কৰে জব কৰে কৰক আপুনি য'তেই আছে সেই ঠাইতে নিজকে প্ৰতিষ্ঠিত কৰক আৰু কাম কৰক থিয়ডৰি ৰেজভেল্ট লিখকে কৈছে কিয় কেতিয়াবা কোনোবাই ইমান কাম কৰে আৰু আনবোৰে আৰম্ভ কৰাতেই বিফল হয় কিয় আপোনাৰ 2 মাহ সময় লাগিব লাগে যিটো কাম 10 মিনিটত কৰিলেই হয় কি এটা স্পষ্ট আৰু প্ৰমাণিত কথা যে যিসকল সফল আৰু বিফল লোকৰ মাজত পাৰ্থক্য সৃষ্টি কৰে এই সকলো প্ৰশ্নৰ উত্তৰ একেই সময় শিক্ষা বয়স লিংক নাইবা ধন নহয় পাৰ্থক্য সৃষ্টি কৰোঁতা বস্তুটো হৈছে কাম কৰা এইটো এটা চিৰন্তন সত্য যে যি সকলো সফল লোকেই জানে আপুনি কাম নকৰা পৰ্যন্ত কিবা মানে একোৱেই নহয় জন এফ কেনেডিয়ে এইটো জানিছিল আৰু তেওঁ কৈছিল কিবা আপুনি কাম নকৰালৈকে একো নোহোৱা কথাটো সৰল যেন লাগে কিন্তু বহুতে ইয়াক বুজি নাপায় তেওঁলোকে আশা কৰে যে কিবা হ'ব তেওঁলোকে কামনাও কৰে যে কিবা হ'ব তেওঁলোকে দাবীও কৰে যে কিবা হ'ব কিন্তু সত্য কথা হ'ল তেওঁলোকে কাম নকৰা পৰ্যন্ত একো নোহোৱা ব্যৱসায়ী আৰু উদ্যোগী মেৰী কে এছ আছিল কাৰ্যকাৰী ব্যক্তি 17 বছৰ বয়সত বিয়া হৈছিল দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তেওঁৰ স্বামী সেনাত থাকে আৰু তেওঁ ঘৰে ঘৰে গৈ কিতাপ বিক্ৰী কৰিছিল স্বামী ঘূৰি অহাৰ পিছত তেওঁলোকৰ বিবাহ বিচ্ছেদ হৈছিল তেতিয়া তেওঁ একমাত্ৰ মাতৃ আৰু তেওঁ বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছিল দৈনন্দিন জীৱনত লগা ঘৰৰ লাগতিয়াল বস্তু মেৰীকে কঠোৰ পৰিশ্ৰম কৰিছিল আৰু তেওঁ নিজৰ বিক্ৰী বাঢ়িছিল যেতিয়া বিক্ৰী বৃদ্ধি হৈছিল তেতিয়া তেওঁ নিজৰ পৰিৱৰ্তে অন্য এজন লোকক নিজেই প্ৰশিক্ষণ দি তেওঁ সেই কামত নিযুক্তি দিছিল সেই সময়ত মেৰীকেই সিদ্ধান্ত ল'লে যে এতিয়া কাম আৰু বেছি ভালদৰে কৰাৰ সময় আহিছে 1963 চনত কেৱল $5,000 মানে আমাৰ ভাৰতৰ তুলনাত ইয়াৰ পইচাটো তুলনা হৈছে 4,15,000 টকা লগাই তেওঁ আৰু তেওঁৰ দ্বিতীয় স্বামী লগ হৈ একেলগে মেৰীকে কছমেটিক্স কামটো আৰম্ভ কৰিছিল কিন্তু প্ৰথমে তেওঁ বিজনেছ আৰম্ভ কৰিবলৈ লোৱা সময়তে তেওঁৰ স্বামীৰ মৃত্যু হৈছিল তেওঁ নিজৰ দুখৰ মাজত বিজনেছত কাম কৰি গ'ল মেৰী কে এছে এটা সময়ত কৈছিল পৃথিৱীত 3টা প্ৰকাৰৰ মানুহ আছে যিসকলে কামবোৰ কৰিবলৈ সক্ষম কৰি তোলে নিজকে যিসকলে চাই থাকে যে কামবোৰ হ'ব বুলি আৰু যিসকলে আচৰিত হৈ থাকে কি হৈ গ'ল তেওঁৰ লগত 2001 চনত তেওঁৰ মৃত্যুৰ সময়ত মেৰী কেৰ কছমেটিক্সখনৰ 37খন দেশত 8 লাখ প্ৰতিনিধি আছিল আৰু $2 মিলিয়নৰ বিক্ৰী আছিল আমাৰ ইণ্ডিয়ান ৰুপিছত ইয়াৰ ভেলু হ'ল 166 বিলিয়ন হয় মেৰী কে এছক আমেৰিকান ইতিহাসৰ আটাইতকৈ আগশাৰীৰ মহিলা বিজনেছ এণ্টাৰপ্ৰেনিয়ৰ বুলি গণ্য কৰা হয় তেওঁ আছিল কাৰ্যকাৰী ব্যক্তি আমিবিলাক সকলোৱে এটা সময়ত বাস কৰোঁ যেতিয়া কোনোবাই ভাবে যে কোনোবা ভাল ইউনিভাৰ্চিটি বা ভাল কলেজৰ পৰা শিক্ষা লোৱা বহুত ইম্পৰ্টেণ্ট বহুত দৰকাৰ কিন্তু যিহেতু বহুতো আৱিষ্কাৰক কম শিক্ষিত বা ভাল ইউনিভাৰ্চিটি বা কলেজৰ পৰা অহা নহয় মই ইয়াত লিখকে শিক্ষাৰ বিপক্ষে নহয় শিক্ষা প্ৰয়োজন বুলি ভাবে তেওঁ কিন্তু তেওঁ কৈছে যে তেওঁ বিশ্বাস নকৰে যে কিবা এটা ভাল জীৱনত পাবলৈ সফল হ'বলৈ খুব সুন্দৰকৈ গঢ়ি উঠিবলৈ শিক্ষাটো বহুত দৰকাৰ বুলি সফলতা নিজৰ কৰ্মৰ পৰা আহে অকলশৰীয়া জ্ঞানৰ পৰা নহয় জে এণ্ডাৰছন
কিতাপখনৰ অথৰে কৈছে যে জ্ঞানে কোনো উদ্দেশ্য পূৰণ নকৰে যেতিয়ালৈকে আমি কৰ্ম গ্ৰহণ নকৰোঁ আৰু শিকিবৰ কাৰণে তাক ব্যৱহাৰ নকৰোঁ। চিন্তিত কৰ্মৰ উপাদানসমূহ অথৰে কৈছে যে তেওঁ চিন্তিত কৰ্মত 10টা উপাদান থাকে। তেওঁ শব্দটো যিটো চিন্তিত ব্যৱহাৰ কৰিছে, কাৰণ যিকোনো কাম তেওঁ ভালকৈ বিচাৰ কৰি কৰে। কাৰণ ভাল কৰ্ম নিজেই নহয়, আমি ইয়াক সফল কৰি তুলিব লাগিব। কৰ্মটো উৎপাদনশীল কৰি তুলিবলৈ বাস্তৱ ফলপ্ৰসূ কৰ্ম চিন্তিত আৰু ভাল পৰিকল্পনা কৰিবই লাগিব, নহ'লে ইয়াৰ ভয়ানক ফলাফল হ'ব। ফিটনেছ কোচ এন্থনী ফলছেনে কৈছিল, কথা আৰু বাস্তৱত ব্যৱধান, চিন্তাত আৰু কৰ্মত সম্পূৰ্ণ দায়িত্ব লওক আৰু কৰ্ম কৰক। যদি নহয় তেন্তে কোনো কাম সফল নহয়। আপোনালোকক মই যিখিনি মোৰ ভিডিঅ'টো চাই যদি ভাল লাগিছে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।